আকালেনো সদায় কেমান মাছ মাৰিম সেইকাৰণে লগৰকেইটাকো লৈ যাই আছো মানে কথাটো হ'ল একজাপৰ বৰষুণ দিওঁতে চব মানুহচোন কোম্পানীৰ ইয়াতে মাছ মাৰি আছে সেইকাৰণে আমি অকল বেলা ভাটিকে চাবা আহিলো চবেচোন ইয়াতে জাল পাতি থৈ দিছে আমাৰ কাৰণে বা জাগা আছে না তাকে অলপ জাগা পাং না চাবাৰ কাৰণে আহিলো এইটোচোন ইয়াতে যিহে দাহাৰ জাল পাতি থৈ দিছে ইয়াৰ পেৰেনো মাছ মাখান পিছফালে কেনেকে যাব যেমান মাছ লাগে গোটেই এতেয়ে লাগে যিয়ে নহওক দে তহঁতে দিনত মাছ মাৰ আমি ৰাতি মাৰিম দে ৰাতি হ'ল লাহে লাহে মই ওলালো মানে লগতে মিট খানো লৈ যাওঁ যদি দাহাৰ মাছ হলে কাটবা লাগব না জঙাৰ পাতো ললো খালেতো লৈ কেনে চিধাই আহি পালো পথাৰ এতিয়াওচোন মাছ এনেকে নাই আছে সৰু সৰু মাছ মাখানে আছে লগৰটোও বা তাতে কি কৰি আছে মনবা পাৰছি না পাৰা নাই মাছ চাছ মাৰি কেনে আহিলো আমিও ঘৰত দেখি মানে এনে ৰাস্তাত আছো ইও মাছ কেইটা পাইছে সেইকেইটা চাই লওঁ ইমান টাইমৰ পৰা মাছ মাৰি কেনে এটাও নাপালা সেইকাৰণে মই আহিলো দবলত দেখি আকালা আমিও তাতে মাছ মাৰবা যাচ্ছে আমাৰ ঘৰৰ পিছফালৰ দেখি আহিলিয়ে কেইটামান পালো মানে পুঠি চুঠি গৰে চেং কেইটামান আছে দেচোন দে লগতেচোন জালখানতো এটা আমাৰ চাইডত কি থপকে বহি আছে। मैं बाबा टिल्लू टिल्लू नाम मेरा बाबा टिल्लू যি হোৱা হৈ থাক দে ন মাছ চাছ পা নে তো কাৰণ নধৰাকে যাম আজি মাছ মাৰবা নেগালিও ভাল আছিল কাৰণ মাছে নাই যিহে মাছ আছে ইমান টাইমৰ পৰা মাছ মাৰি কেনে পোনে দুটাহে পাইছো যিয়ে নহওক দে এইকেইটা মাছ নি কেনে আৰু ঘৰত থৈ দিম মজা হ'ব দে আজিৰ কাৰণে লগ পাম আৰু পিছত।